Hello everyone, welcome back to my another mini vlog. আমি দুইজনে আহি আছো জবা ফুল নিবলৈ। আপোনালোকৰ বাৰু চুলি সমস্যা হৈছে নেকি? এই ধৰক চুলিখিনি খৰিছে বহুত বেছি, উফি হৈছে বা শুকান হৈ পৰিছে। যদিহে হৈছে, এইখিনি লগাওক, খুব এটা ভাল ৰিজাল্ট পাব। মই আজি কেইদিনমানৰ পৰা লগাই আছো, খুব বেছি ভাল এটা ৰিজাল্ট পাইছো। এইখিনিত কোনো সাইড ইফেক্ট নাথাকে, নেচাৰেল বস্তু হয়, লগাব পৰা যায়, একো কথা নাই। এইখিনি এনেকৈ লগাব আপোনালোকে 3-4 দিন মান লগাব সপ্তাহত, খুব ভাল এটা ৰিজাল্ট পাব। আগতে মাহতে কয় চুলিখিনিত জেতুকা আৰু জবা ফুল লগাবি, খুব ভাল হ'ব চুলিখিনি। সঁচাকৈ জানে, আগতে লগাইছিলোঁ যে খুব ভাল আছিল চুলিখিনি, আৰু যেতিয়াৰ পৰা নানান ধৰণৰ বস্তু ঘঁহিবলৈ ল'লোঁ, একদম চুলিখিনি বেয়া হৈ পৰিলে। এয়া মই এতিয়া ৰ'দত বহি লৈছোঁ, যিহেতু ঠাণ্ডা বতৰ, ৰ'দত বহি খুব ভাল লাগে নহয় জানো। এয়া মই বহি ল'লোঁ আৰু চুলিখিনি একদম মাছাজ কৰিছোঁ আৰু একদম গুৰিত সোমোৱালৈকে তেলটো লগাই গৈছোঁ ধুনীয়াকৈ। আৰু এইখিনি মই আধা ঘণ্টামানলৈ এনেকৈ থৈ দিম। তাৰপিছত ধুনীয়াকৈ মই ধুই আহিলোঁ আৰু চুলিখিনি চুই নিজেই ভাল ক'ব, ইমান বেছি ধুনীয়া লাগে চুলিখিনি চুই। সেয়াই আৰু দেন বাই বাই, নেক্সট মিনি ব্লগত আকৌ লগ পাম।